বন্ধু বিদ্যালয়ৰ খেল ধেমালি দুদিনীয়া কাৰ্যসূচী আজি অন্তিমটো দিনত গৈ গৈ আমাৰ শেষৰ কাৰ্যসূচীলৈ আমি উপনীত হৈছোঁ। শেষৰ কাৰ্যসূচী হৈছে আমাৰ ল'ৰা ছোৱালীবিলাকৰ প্ৰতিযোগিতাৰ বঁটা বিতৰণী অনুষ্ঠান। এই অনুষ্ঠানলৈ আমাৰ দুয়োখন বিদ্যালয়ৰ প্ৰধান শিক্ষক, সহকাৰী শিক্ষক আৰু SMC কমিটিৰ সদস্য আৰু উপস্থিত ৰাইজ সকলোকে মই স্বাগতম জনাইছোঁ। এতিয়া কথা হ'ল আমাৰ এটা সমস্যা আছে, 3টামান প্ৰাইজ দি পেলাই অহা কাইলৈ CRCৰ কাৰণে আমি গোটেই বঁটা বিতৰণ অনুষ্ঠানটো পুনৰ কাইলৈ আমি কৰিমগৈ। গতিকে আজি আমি বঁটা বিতৰণ অনুষ্ঠানটো আমি উদ্বোধনী কৰি পেলাই আমি থৈ দিম। গতিকে এতিয়া আমি প্ৰথমে প্ৰাইজটো দিম আমাৰ বন্ধু বিদ্যালয় আমাৰো 2024 প্ৰথম প্ৰাইজ পোৱা ফুটবল দল ছাত্ৰ 6 নং কোৰবাৰী প্ৰাথমিক বিদ্যালয়ে পাইছে। গতিকে এই প্ৰাইজটো দিবৰ কাৰণে খেলৰ দলপতিজনক আমি নিমন্ত্ৰণ কৰিছোঁ আৰু লগতে এই প্ৰাইজটো দিবৰ কাৰণে কোৰবাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক যোগানন্দ বৰাদেৱক অনুৰোধ জনাইছোঁ। ফুটবল দলৰ ফুটবল কেপ্টেইন দুজনমান আহক, দুজন আপুনি দৌৰ ইফালে আছা ধন্যবাদ। ফুটবলৰ ছেকেণ্ড প্ৰাইজ পোৱা লৰবাৰী প্ৰাথমিক বিদ্যালয়ৰ ফুটবল দলৰ দলপতিজনক আমি আমন্ত্ৰণ কৰিছোঁ আৰু এই প্ৰাইজটো দিবৰ কাৰণে লৰবাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ডালিম গগৈ ডাঙৰীয়াক নিমন্ত্ৰণ কৰিছোঁ। এয়া ফুটবল দল দ্বিতীয় প্ৰাইজ পোৱা লৰবাৰী প্ৰাথমিক বিদ্যালয়। হাত চাপৰি সকলোৱে এবাৰ। 2 নং কোৰবাৰী গাঁৱৰ জ্যেষ্ঠ প্ৰাক্তন বিদ্যালয়ৰ পৰিচালনা সভাপতি পৰমেশ্বৰ দায়িত্বক আমি অনুৰোধ জনাইছোঁ। কাবাডী দল কাবাডী দলৰ দলপতি সেয়া কাবাডী দলৰ প্ৰথম প্ৰাইজ পোৱা ছাত্ৰ 6 নং কোৰবাৰী প্ৰাথমিক বিদ্যালয়ৰ ছোৱালী আকাৰ দলটি এয়া প্ৰাইজ আগবঢ়াইছে আমাৰ জ্যেষ্ঠ পৰমেশ্বৰ দায়িত্বে। ধন্যবাদ। আচ্ছা পৰি এবাৰ কাবাডী দলৰ প্ৰথম প্ৰাইজ পোৱা দলৰ দলপতি জিতেন বৰা ছাৰক অনুৰোধ জনাইছোঁ এয়া প্ৰাইজটো ল'বৰ কাৰণে। লৰবাৰী প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰী দলৰ দলপতিক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচ্ছা পৰি সকলোৱে। প্ৰথম প্ৰাইজ নিকিতা টাইট, ছেকেণ্ড ববিতা কমান, থাৰ্ড গুণগুণ টাইট। কবিতা আবৃত্তি ICDSৰ পস্মিতা পাঞ্জা প্ৰথম প্ৰাইজ, ছেকেণ্ড প্ৰবীণ টাইট, থাৰ্ড মৃণালী কামান আৰু ট্ৰানজিত কামান। আজি আৰম্ভণি কৰি পেলাই আমি থ'ব লাগিব, যিহেতু অহা কাইলৈ পুনৰ এই বঁটা বিতৰণ কাৰ্যসূচীটো আকৌ দুয়োখন বিদ্যালয়ে দিবগৈ। গতিকে ছাত্ৰ ছাত্ৰীক কোনে কি প্ৰাইজ পাইছিলে মই এবাৰ ঘোষণা কৰি দিছোঁ। 100 মিটাৰ দৌৰ ছোৱালী আকা উচ্চ আকাৰ নয়নমণি কামান ফাৰ্ষ্ট পাইছে, ৰুমি টাইট ছেকেণ্ড, জুৰি টাইট আৰু দীপামণি টাইট থাৰ্ড দুজন। 100 মিটাৰ দৌৰ ল'ৰা আকা উচ্চ দুলাল টাইট প্ৰথম, দিগন্ত কমান ছেকেণ্ড, পংকজ টাইট থাৰ্ড। 100 মিটাৰ দৌৰ ল'ৰা আকা নিম্ন কমলাকান্ত টাইট ফাৰ্ষ্ট, ইন্দ্ৰজিৎ কমান ছেকেণ্ড, পদ্মলোচন টাইট
তাৰ 100 মিটাৰ দৌৰ নিম্ন আকাশ ছোৱালী মনিতা তাইক প্ৰথম নিতুমণি তাইক সেকেন্ড চন্দ্ৰমা তাইক তাৰ 100 মিটাৰ দৌৰ ক্লাস 1 আৰু 2 নিম্ন আকাশ দুস্মিতা পাঞ্জাং প্ৰথম ধনেশ্বৰী কমান সেকেন্ড পূৰ্ণিমা মিলি তাৰ 100 মিটাৰ দৌৰ লৰা আকাশ ক্লাস 1 আৰু 2 ঘনকান্ত তাইক প্ৰথম প্ৰণৱ তাইক সেকেন্ড প্ৰবীণ তাইক তাৰ 100 মিটাৰ দৌৰ ICDSৰ মাধৱ তাইক প্ৰথম তৰালী তাইক সেকেন্ড কৈলাম কামান তাৰ টেকেলি ভঙাৰ অকল এজনে পাইছে বিশ্বজিৎ কমান ক্লাস 4 কাবাডী দৌৰ ছোৱালী আকা প্ৰথম স্থান পাইছে 706 নং কোৰবাৰী প্ৰাথমিক বিদ্যালয় দ্বিতীয় স্থান বৰবাৰী প্ৰাথমিক বিদ্যালয় চকী খেল দৌৰ প্ৰথম স্থান পাইছে কবিতা কমান মাধুৰী মিলি সেকেন্ড বৰ্ষাৰাণী কামান তাৰ ফুটবল দৌৰৰ প্ৰথম স্থান পাইছে লৰা আকা 706 নং কোৰবাৰী প্ৰাথমিক বিদ্যালয় সেকেন্ড প্ৰাইজ পাইছে লোৱাৰবাৰী প্ৰাথমিক বিদ্যালয় কুইজ প্ৰতিযোগিতাত প্ৰথম স্থান পাইছে গ্ৰুপ বি লোৱাৰবাৰী প্ৰাথমিক বিদ্যালয় আছিল তাৰ পাছত সেকেন্ড গ্ৰুপ সি 706 নং কোৰবাৰী প্ৰাথমিক বিদ্যালয় আৰু গ্ৰুপ এ তাৰ 706 নং কোৰবাৰী প্ৰাথমিক বিদ্যালয়